নমস্কাৰ আজি আমি আহিছো লা কুপাৰ ইন যেটো আছে ৰিজৰ্ট এখন চেৰাপুঞ্জিত আৰু আপোনালোক আহিব পাৰে আহকচোন চাও কিমান ধুনীয়া হয় ৰিজৰ্টখন এইজনী মো দুষ্ট কৰি আছে হেল্ল গাইজ কোৱা Hello guys. কি খবৰ ভাল নে আমাৰ মই আজি ব্লগ আৰম্ভ কৰিছে আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ লৈ আৰু আজি আমি আহিছো লা কুপাৰ ইন ৰিজৰ্টত যিখন আছে চেৰাপুঞ্জিত আৰু আমি এতিয়া পাইছোহি 7টা মান বাজিলে গধূলি সন্ধিয়া 7টা বাজিলে আৰু আমাৰ অহা দেৰি হ'ল কিন্তু বাহিৰৰ ভিউটো দেখাম ভিডিঅ'ৰ জৰিয়তে আৰু কাইলৈ দিনটো আমি কিনো কৰো হেতুকে আপোনালোকক দেখাম আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ' কোনে দিলে এটো কোনে লগাই দিলে মামা যা দিছে বোলে তাই দেখিছে ভিডিঅ'ত দেখিছে আৰু এতিয়া আমাৰ ৰুমলৈ গৈ আছো দি হ'ল বৌ আমি এতিয়া আহি পালোহি আৰু বস্তু লৈ তাই ইয়াত ৰেডি হৈ আছে এইটো হৈছিলে এখন বেড হয় এখন বিছনা আৰু এইটো হৈছে আমাৰ ৰুম আৰু ইয়াতে যেহেতু সকলো হোটেলৰ নিচিনাকৈ ইয়াতে কফি বনাবলৈ দিয়া আছে এই গৰম পানী কৰিবলৈ ইয়াত মানে সুবিধা কৰি দিছে আৰু এইটো হ'ল বাথৰুমটো বহুতেই ধুনীয়া বহুতেই ভাল চফা আছে আৰু যেহেতু এতিয়া খ্ৰীষ্টমাছ আহি আছে সেইবাবে হোটেলবোৰ বহুত ধুনীয়াকৈ সজাইছে ৰিজৰ্টখন বহুত ধুনীয়া আছে এইটো হ'ল খ্ৰীষ্টমাছ ট্ৰী আৰু ফুলটো দেখাইছোঁ ফুলটো দেখাইছোঁ এইজনী হ'ল মই দেখাই গৈছে কি দেখাব লাগে কি দেখাব নালাগে আৰু যিহেতু খ্ৰীষ্টমাছ আহিছে সেইবাবে বহুত ধুনীয়াকৈ সজাইছোঁ এইফালে ওপৰতো আৰু এইটো চাইডে বেক চাইডে হ'ল টিভিটো দেখাই দিছোঁ টিভি আৰু এতিয়া সজাইছে বাহিৰৰ লাইটিং এইটো হৈছে বাহিৰৰ ভিউ বাহিৰত বহি খাব পাৰে ইমান ধুনীয়া আৰু সেই তাতে দেখিছে লাইট জ্বলি